এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ চাবলৈ চেনেলটো আপুনি যদি নতুন ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। 2 দিনৰ ভিতৰতে সোমাব পিএম কিষাণৰ ধন। আধাৰ কাৰ্ড আৰু পান কাৰ্ডক লৈ জাৰি কৰা হৈছে নতুন নিয়ম। 2 দিনৰ ভিতৰতে সোমাব পিএম কিষাণৰ ধন। এই মুহূৰ্তত লাখ লাখ কৃষকৰ বাবে অতি ভাল লগা খবৰটি হৈছে যে আগন্তুক 2 দিনৰ ভিতৰতে 14তম কিস্তি সোমাবলৈ গৈ আছে। বন্ধুসকল, আপোনাৰ ধন সোমাব না নাই সেইটো চাবলৈ আপুনি পিএম কিষাণত পোৰ্টেলত গৈ বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰি আপোনাৰ নামটো তাতে আছে না নাই আপোনালোকে চেক কৰিব পাৰিব। লগতে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আপোনাৰ যদি EKYC কৰা হোৱা নাই তেনেহলে আপুনি অতি সোনকালে আপোনাৰ নিকটতম CSC চেণ্টাৰত গৈ আপুনি EKYC কৰি ল'ব লাগিব। পিএম কিষাণৰ EKYC নহলে আপোনাৰ ধন কিন্তু এতিয়া নোসোমায়। ইফালে আধাৰ কাৰ্ড আৰু পেন কাৰ্ডক লৈ জাৰি কৰা হৈছে নতুন নিয়ম। বন্ধুসকল, আধাৰ কাৰ্ড আৰু পেন কাৰ্ডক লিংকক লৈ জাৰি কৰা হৈছে নতুন নিয়ম। আধাৰ আৰু পেন কাৰ্ড আপুনি যদি লিংক কৰা হোৱা নাই, আপোনাৰ যদি এতিয়া লিংক কৰাত বাকি আছে তেনেহলে আপুনি 10 জুনৰ ভিতৰত আপুনি লিংকটো কৰি ল'ব লাগিব। নহলে আপুনি যিটো ফাইন 1000 টকা হৈ আছে এইটো কিন্তু আপুনি 10 গুণ হ'ব, অৰ্থাৎ 1000 টকাৰ পৰা 10000 টকা আপুনি জৰিমনা দিব লাগিব। গতিকে আপোনাৰ আধাৰ আৰু পেন কাৰ্ডক লিংক আছে না নাই সেইটো আপুনি অতি সোনকালে চেক কৰি লওক। এই মুহূৰ্তত ভাল লগা খবৰটো হৈছে যে অসমৰ বাবে কিন্তু আধাৰ আৰু পেন কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নহয়। তথাপিও আপুনি যদি লিংক কৰিব বিচাৰে তেনেহলে আপুনি 10 জুনৰ আগতে আপুনি লিংক কৰি লওক, নহলে আপুনি ভৰিব লাগিব অতিৰিক্ত জৰিমনা। ধন্যবাদ জনাইছো আপোনাক ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। পৰৱৰ্তী খবৰৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখক, কাৰণ মই এই চেনেলটোত নতুন যি খবৰ আহে পিএম কিষাণ হওক বা যিকোনো আঁচনিৰ খবৰ হওক আপুনি এইটো চেনেলত পাই যাব। ধন্যবাদ।